গুড মৰ্নিং ফ্ৰেণ্ডছ পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এটি অন্য এক ভিডিঅ'লৈ তো আজি হ'ল পবিত্ৰ ঈদ উল ফিতৰ আৰু ঈদ উল ফিতৰৰ দিনাখন মই আছোঁ বৰ্তমান ঘৰত আৰু ঘৰত থাকি কিনে মই ৰাতিপুৱা আজি উঠিলোঁ সোনকালে ৰাতিপুৱা উঠি কিনে আমি মছজিদত যাব লাগে ফজৰ নামাজ পঢ়িবলৈ আৰু ফজৰ নামাজ পঢ়ি কিনে মই ওলাই আহি কিনে আপোনালোকক মই অকণমান দেখুৱাইছোঁ আমাৰ ৰাস্তা ঘাটটো তো ৰাস্তাটো আপোনালোকে নিশ্চয় দেখিছে খুব সুন্দৰভাৱে আমাৰ গাঁৱৰ ল'ৰাবিলাকে সজাই তুলিছে ৰাস্তাটো আৰু এনেদৰে প্ৰত্যেক বছৰে কৰা হয় আৰু আমি গৈ আছোঁ বৰ্তমান এই ৰাস্তাৰে আমি ঈদগাহ ময়দানত আৰু ঈদগাহ ময়দানৰ পিছফালে যিখন আমাৰ কবৰস্থান আছে তাত জিয়াৰত কৰা হ'ব তো এইখিনিতে মই দেখুৱাইছোঁ আপোনালোকক আমি পঢ়িব লগা আমাৰ নামাজ পঢ়িব লগা এইখন ঈদগাহ ময়দান আৰু ইয়াতে আমি অকণমান পিছতে নামাজখিনি পঢ়িম তো লগতে মই আমাৰ জিয়াৰত কৰিবলৈ অহা মানুহখিনিৰ অকণমান ভিৰ দেখুৱাইছোঁ মই এনেদৰে মানুহ আমাৰ গাঁওখনত বহুত মানুহ আছে গাঁওখন আমাৰ বহুত ডাঙৰ হয় আমাৰ অলৰেডি জিয়াৰত কৰা হৈ গ'ল জিয়াৰত কৰা হৈ কিনে মই ঘৰলৈ গৈ আছোঁ আৰু মই বৰ্তমান ৰেডি হৈ গ'লোঁ আমাৰ ঈদৰ নামাজ পঢ়িবলৈ আমাৰ ঈদৰ নামাজ পঢ়িবলৈ 9টা সময় দিছে 9টা বজাত আমাৰ কমপ্লিট কৰা হ'ব নামাজ তো গতিকে মই ৰেডি হৈ গ'লোঁ নামাজ পঢ়িবলৈ যাবলৈ তো এতিয়া মই ওলাই আছোঁ আমাৰ ঘৰৰ পৰা তো এইখিনিতে মই দেখুৱাইছোঁ আপোনালোকক আমাৰ ঈদগাহ ময়দানৰ আশে পাশে মানে দোকান পাহাৰ লাগিছে মানে বিভিন্ন ধৰণৰ দোকান আৰু মানে পোৱালীবিলাকৰ খেলা ধূলা কৰি আদি কৰি মিঠাইৰ পৰা কিবাৰ পৰা বহুতখিনি আৰু তো এনেদৰে মই অকণমান দেখুৱাইছোঁ মানুহৰ গেডাৰিংখিনি দেখুৱাইছোঁ মানুহৰ গেডাৰিং পূৰা হৈছে একদম মানে আৰু এইখিনিতে মই অকণমান মোৰ নিজকে অকণমান দেখুৱাইছোঁ আপোনালোকক মই আজি কেনেকুৱা লাগিছে কেনেকুৱা লাগে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবচোন আৰু লগতে মই সোমাই গ'লোঁ ঈদগাহ ময়দানত আৰু এইখিনিতে ঈদগাহ ময়দানত যিটো মানে ভিউ মই মানুহখিনি এক লগ হৈ কেনে বহিছে আৰু এনেদৰে মানুহখিনি দেখা পোৱা গৈছে বহুতখিনি মানুহ হৈছে একদম মানে অজস্ৰ মানুহ হয় আমাৰ ঈদগাহ ময়দানত আৰু আমি ৰেডি হৈ গ'লোঁ নামাজ পঢ়িবলৈ আমাৰ জনাবে ক'লে থিয় হ'বলৈ কাটাৰ কৰিবলৈ আমি থিয় হৈ গ'লোঁ আৰু থিয়ৰ পিছত আকৌ আমাৰ মানে একবাৰ বহিবলৈ ক'লে আকৌ বহিলোঁ বহাৰ পিছত আমি আকৌ মানে নামাজখিনি কমপ্লিট হৈ গ'ল ইতিমধ্যে তো নামাজখিনি কমপ্লিট হোৱাৰ পিছত মই অকণমান মানে ভিউটো দেখুৱাই দিছোঁ চাৰিওফালৰ পৰা আৰু এইখিনিতে আমাৰ দুৱাপাত চলি আছে আমাৰ জনাবে দোৱা কৰিছে লগতে আমিও সহযোগ কৰিছোঁ দোৱাৰ লগতে নামাজ শেষ হোৱাৰ পিছত আমি এতিয়া দোৱা শেষ হৈ গ'ল কমপ্লিট হৈ গ'ল আৰু মই বাহিৰত ওলাই আহিলোঁ বাহিৰত ওলাই আহি কিনে মই আপোনালোকক মানুহখিনিক দেখুৱাইছোঁ মানুহখিনি যিটো মানে ওলাই আহিছে আমাৰ গেটৰ ফালেৰে এতিয়া মানুহখিনি লৰালৰি হৈছে বহুত গেডাৰিং হয় তো লৰালৰি হৈ কিনে এতিয়া ঘৰৰ পিনে গৈ আছে লগতে মই দেখুৱাইছোঁ আমাৰ ঘৰৰ আমাৰ ভাইটিবিলাকক দেখুৱাইছোঁ মোৰ কেমেৰাত বন্দী কৰিছোঁ সিহঁতক অকণমান আৰু লগতে আমাৰ ক্লাবৰ ল'ৰাখিনিয়ে ইয়াতে চৰপটৰ ব্যৱস্থা কৰিছে যিখিনি আমি নামাজ পঢ়া মানুহৰ কাৰণে সিহঁতক বহুত বহুত ধন্যবাদ দিছোঁ লগতে মই ওলাই আহিলোঁ এতিয়া আমি ঘৰলৈ যাম ঈদগাহ ময়দানৰ পৰা ওলাই আহিলোঁ আৰু মই ঘৰলৈ গৈ আছোঁ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো কেনেকুৱা পালে জনাব আজিলৈ ভিডিঅ'টো ইমানে বাই বাই